গুৱাহাটীৰ পাণবজাৰত অৱস্থিত মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ। এই চেণ্টাৰলৈ আহিছোঁ। বৰ সুন্দৰ ইয়াৰ পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ খুবেই আকৰ্ষণীয়। চৰকাৰে বৰ সুন্দৰকৈ সজাইছে ইয়াৰ চৌপাশ। যিসকলে ইয়ালৈ আহিছে তেখেতসকলে নিশ্চয় জানে ইয়াৰ পৰিৱেশে মনলৈ কিদৰে প্ৰফুল্লতা আনে, কিদৰে আনন্দ দিয়ে। চৰাই চিৰিকটিৰ কিৰিলি আপুনি শুনিব ইয়াত। যিসকলে অহা নাই ইয়ালৈ, মোৰ বিশ্বাস এই ভিডিঅ'টো চাই তেখেতসকলৰো ইয়ালৈ আহিবলৈ মন যাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰৰ এয়া প্ৰৱেশ পথ। প্ৰবাদ আছে, এয়াই হ'ল সেই ঠাই য'ত কিংবদন্তি লাচিত বৰফুকনে মোগল সেনাৰ বিৰুদ্ধে যুদ্ধৰ জৰীপ কৰিছিল আৰু অসুস্থ হৈ থকাৰ পিছতো নিজৰ লোকসকলক মোগলৰ বিৰুদ্ধে নেতৃত্ব দিছিল, তেওঁলোকক খেদি পঠিয়াইছিল। কেন্দ্ৰটোৰ প্ৰস্তাৱিত সম্প্ৰসাৰণত তেওঁক উৎসৰ্গা কৰা এটা স্মৃতিসৌধ থাকিব বুলি জনা যায়।
কেন্দ্ৰটোৰ সৈতে সংলগ্ন চৌহদটোত নিৰ্মাণ কাৰ্য চলি আছে। জনা যায় যে তালৈ কেন্দ্ৰটোৰ সম্প্ৰসাৰণ ঘটিব। ভিডিঅ'টো কেনে পালে মন্তব্যত জনাবলৈ অনুৰোধ থাকিল। আপোনাক পুনৰ মনত পেলাই দিব বিচাৰোঁ যে আমাৰ চেনেলটোক যেন ছাবস্ক্ৰাইব কৰে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে আমাক আগুৱাই যাবলৈ বাট দেখুৱাব। ধন্যবাদ।